AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য ভূপেন বৰাৰ লগতে অখিল গগৈক ফাল্টু মানুহ বুলি অভিহিত কৰিছে বদৰুদ্দিন আজমলে ফাল্টু মানুহৰ এখন তালিকা দিছে বদৰুদ্দিন আজমলে কিয় আৰু কাক ফাল্টু মানুহ বুলি ক'লে আজমলে মিত্ৰতাক লৈ ভূপেন বৰাৰ ওপৰত খং উঠিছে আজমলৰ হু ইজ ভূপেন বৰা ভূপেন বৰাৰ কোনো পাত্তা নাই এই মন্তব্য কৰিলে বদৰুদ্দিন আজমলে কংগ্ৰেছৰে মিত্ৰতাৰ সিদ্ধান্ত হাইকমাণ্ডৰ লগতহে হ'ব হাইকমাণ্ডৰ কথা নুশুনিলে চকি যাব ভূপেন বৰাৰ অখিল গগৈ এজন ফাল্টু মানুহ ভাগ্যৰ বলত এখন আসনত জিকিল ৰাইজৰ দল এই মন্তব্য কৰিলে বদৰুদ্দিন আজমলে অহনি সংকেত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাহত পৰিব অসম ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাহত পৰিব অসম অস্বাভাৱিকভাৱে বতৰ পৰিৱৰ্তন বানপানী বনজুই বা জলন্তৰ বৃদ্ধিৰ দৰে হ'ব বিভিন্ন প্ৰাকৃতিক পৰিঘটনা ক্ৰছ ডিপেণ্ডেঞ্চি ইনিচিয়েটিভৰ প্ৰতিবেদনত অহনি সংকেত বিশ্বৰ 50খন ৰাজ্যৰ তালিকাত অসমৰ স্থান 28 সংখ্যক অসমকে ধৰি ভাৰতৰ অন্য 8খনকৈ ৰাজ্যৰ নাম আহিছে এই তালিকাত বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান তামিলনাডু মহাৰাষ্ট্ৰ গুজৰাট পাঞ্জাব কেৰালাৰো নাম অন্তৰ্ভুক্ত ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাহত পৰিব অসম অস্বাভাৱিকভাৱে বতৰ পৰিৱৰ্তন বানপানী বনজুই বা জলন্তৰ বৃদ্ধিৰ দৰে হ'ব বিভিন্ন প্ৰাকৃতিক পৰিঘটনা দিনক দিনে অসম বা অন্য ৰাজ্যৰ প্ৰাকৃতিক জলবায়ু ভয়ানক হোৱা দেখা গৈছে ইয়াৰ ওপৰত আপোনাৰ কি মন্তব্য আছে জনাবলৈ নাপাহৰিব হিমন্ত বিশ্ব শৰ্মাক লৈ বদৰুদ্দিন আজমলৰ ভৱিষ্যতবাণী বহুত বেয়া দিন আহি আছে চিএম সাহাবৰ হঠাৎ টোপনিৰ পৰা সাৰ পাই ভাবে মুছলমানক কষ্ট দিব লাগে এই মন্তব্য বদৰুদ্দিন আজমলৰ হঠাৎ এনেকুৱা সিদ্ধান্ত লয় যাৰ কাৰণে মুছলমানসকল বিপদত পৰে সতৰ্ক হ'ব লাগে চিএম সাহাব হঠাৎ টোপনিৰ পৰা সাৰ পাই ভাবে মুছলমানক কষ্ট দিব লাগে এই মন্তব্য বদৰুদ্দিন আজমলৰ সৰ্বানন্দই এক কৰিব খুজিছে হিমন্তই ভাগ কৰিছে আজানৰ সময়ত ভাষণ বন্ধ কৰি দিয়াৰ বাবে আমি ভাল পাইছোঁ এনেকৈ ক'লে বদৰুদ্দিন আজমলে সৰ্বানন্দ সোণোৱালে আজানক সন্মান জনাইছে আমি হিন্দু পূজা পৰ্বণক সন্মান জনাওঁ হিন্দু ভাইসকলেও আজানক সন্মান জনাব লাগে সৰ্বানন্দ সোণোৱালে সন্মান কৰিলেও হিমন্ত বিশ্ব মুছলমান বিৰোধী হিমন্ত বিশ্ব শৰ্মাই এটা ধৰ্মক টাৰ্গেট কৰি সকলো কাম কৰিছে তেখেতৰ মুছলমান বিৰোধী স্থিতিয়ে এদিন তেখেতক ক্ষতি কৰিব এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বদৰুদ্দিন আজমলৰ অসমীয়া মানুহে হিন্দু মুছলমানৰ বিভেদ ভাল নাপায় বিজেপি অহাৰ আগত হিন্দু মুছলমানৰ বিভেদ নাছিল অসমৰ 99% মানুহে ধৰ্ম নিৰপেক্ষ 2024ত হিন্দু ৰাষ্ট্ৰ কৰিব খুজিছে বিজেপিয়ে ভাৰত হিন্দু ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব এই শ্লোগান লৈ 2024ৰ নিৰ্বাচন খেলিব বিজেপিয়ে মুছলমানক টাৰ্গেট কৰি চলোৱা বাল্য বিবাহ বিৰোধী অভিযান বন্ধ কৰক মৌলানা বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক লৈ সৰ্বানন্দই এক কৰিব খুজিছে হিমন্তই ভাগ কৰিছে এই মন্তব্য বদৰুদ্দিন আজমলে দিছে ইয়াৰ ওপৰত আপোনালোকৰ কিবা মন্তব্য আছে নেকি কমেণ্ট কৰি নিশ্চয় জনাব আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব থেংক ইউ